এ বন্ধু ক'ত গ'লি তই উঠনি পৰা বিচাৰি ফুৰিছোঁ অ' যায়গৈ জানো এইটো বিচাৰিছে নেপাং এইখিনি গুখিনি দেখিছোঁ বা এইখিনি অঁতৰাই চাওঁচোন আছেনে নাইচোন হয় এইটো উঠনি পৰা ইমান বিচাৰি ফুৰিছোঁ এইটো ইয়াতে লুকাই আছে তাৰমানে চা আকৌ এইটো এইটো পলাইছে চা আকৌ বন্ধু ক'ত যা ঐ তোৰ কাম এটা আছে ক'ত গ'লি ঐ কেনেকুৱা কৰিছে তোৰ কাম এটা আছে মাটিখিনিত মই লাই শাক লগাম তই এইখিনি মাটিখিনিত তই সাৰ কৰগে যা আৰু এক মাহ ভিতৰত সাৰ কৰিব লাগিব কেঁচুটোক মই বন্ধু কৰি থকা মামলাটো এইটো হ'ল তাৰমানে কি হ'ল আজি মই খেতি একদম ধান খেতিৰ মাজৰ পৰা ভিডিঅ'টো বনাইছোঁ কাৰণ কেলৈ যিকোনো খেতি কৰিবলৈ হ'লে মানে কেঁচুটো বহুত উপযোগী আজিকালি কি হয় মানে কেঁচুটো মানে বিশেষকৈ মানে খেতিবোৰ দেখাই নাযায় কেলৈ চেনিহৰ ছিটিয়াই দিয়াৰ কাৰণে কেঁচুটো মানে মৰি যায় তো এনেকুৱা কৰিব নালাগে খেতিৰ কাৰণে আপোনাৰ কেঁচুটো বিৰাট উপযোগী কেলৈ উপযোগী কি কথা মানে আজি এই বহীখনত আঁকিয়ে বুজোঁ আহক এইখিনি আমাৰ মাটি এইখিনি আমাৰ পৃথিৱীৰ মাটি তো এই মাটিখিনি কি হ'ল যদি মানে কি হ'ল ইয়াত পানী নোসোমায় ধৰি লওক সাৰ নোসোমায় একো যদি ইয়াত নোসোমায় মাটিটো একদম ৰ'দ দিয়াৰ আগতে একদম টাইট হৈ যাব মাটিটো তো মাটিটো তেতিয়া আমাৰ একো উপযোগী নহ'ব তো কি হ'ল এইডোখৰ মাটিডোখৰ তো কেঁচুৱে কি কয় বস্তুটো কেঁচুটো এনেকৈ এই মাটিডোখৰত সোমাই তাৰপিছত এই মাটিডোখৰ এটা কেঁচু দিনত এনেকৈ আপ ডাউন কৰে 3-4 এনেকৈ আপ ডাউন কৰে কেঁচুটোৱে এনেকৈ মাটিত সোমাই এনেকৈ ওলায় তেনেকৈ 3-4 আপ ডাউন কৰে তাৰপিছত এই যোনখিনি এনেকৈ সোমাই ওলাই আহে ইয়াততো এনেকৈ ফুটা এটা থাকি যায় ন এই ফুটাটোত কি হয় বৰষুণ যদি ওপৰৰ পৰা এনেকৈ পৰে বৰষুণ দিলে এই পানীখিনি এনেকৈ ভিতৰত সোমাই এইবোৰেদি সোমাই তলিত পানী জমা হয়গৈ আৰু এনেকৈও সোমায় পানী কিন্তু এইখিনিত যদি এনেকৈ ফুটাটো থাকে সিহঁতৰ পানীখিনি সোমাবলৈ ধৰি লওক পানীৰ লগত ধৰি লওক ইয়াত সাৰ আছে সাৰখিনি সোমাব ইয়াত কিবা জন্তু এটা মৰি আছে সেই জন্তুটো সাৰখিনি এনেকৈ পানীৰ তলত সোমাই যাব আৰু এই পানীখিনি এই তলিত জমা হ'ব আৰু এই তলিত জমা হোৱাৰ পাছত আকৌ ৰ'দ দিলে ৰিচাইক্লিং হ'ব লাগিব ন এইটো বেলিটো ৰ'দ দিছে ৰ'দ দিলে মানে আকৌ ৰিচাইক্লিং হ'ব লাগিব পানীখিনি আকৌ ওপৰলৈ উঠি যাব লাগিব পানীখিনি ওপৰলৈ উঠি যাবলৈ এই ফুটাকেইটাই বহুত কাম কৰে তাৰপিছত দি ধৰি লওক পানী আকৌ ৰিচাইক্লিং হয় তো ওপৰলৈ উঠি আকৌ পানীটো এনেকৈ তললৈ নামি আহে ফুটাখিনিতো এনেকৈ থাকি যায় ন এই ফুটাখিনি এনেকৈ বহুত ফুটা এনেকৈ বহুত হয় মানে বহুত এনেকৈ পূৰা আহি পূৰা কেঁচু সদায় আপ ডাউন কৰি ইয়াত ফুটা হৈ যায় আৰু ফুটা হোৱাৰ পিছত কি হ'ল এই ফুটাখিনিত মানে কোৰ মাৰিবলৈ ধৰি লওক ট্ৰেক্টৰ চলাবলৈ গৰু হাল চলাবৰ কাৰণে এইখিনি মাটিখিনি পূৰা এইখিনি ফুটা হৈ থকাৰ কাৰণে মানে ধৰি লওক এইখিনি কোমল হৈ থাকে মাটিটো সাৰুৱা হৈ থাকে আৰু ইয়াত এইখিনি ধৰি লওক আপোনাৰ ইয়াত কিছুমান এতিয়া সাৰ পেলাইছে ধৰি লওক জৈৱিক সাৰ ইয়াত কিবা কিবি গোবৰ চোবৰ পেলাইছে সেই গোবৰ চোবৰবোৰ ধৰি লওক এনেকৈ ফুটা হৈ গ'ল গোবৰ চোবৰবোৰ পূৰা এইডোখৰত সাৰুৱা হৈ থাকিব কাৰণ কেলৈ এতিয়া কেঁচুৱেতো একো নাখায় ন কেঁচুৱে খায় অকল আপোনাৰ মাটি আৰু মাটিত থকা যিখিনি গোবৰ এই দুটা সিহঁতৰ পিয়ৰ খাদ্য মানে আপোনাৰ প্ৰিয় খাদ্য এই প্ৰিয় খাদ্যটো খাই মেলি আকৌ তেখেতলোকৰ পেটত পূৰা মিক্স হৈ যায় ন মিক্স হৈ যোৱাৰ পিছত তেখেতলোকে এনেকৈ এটা দম বান্ধে তো এইখিনি মানে পূৰা সাৰুৱা মাটি বুলি কয় এইখিনি সাৰুৱা হৈ যায় পূৰা মাটিখিনি এই মাটিখিনিত পূৰা খেতি কৰিলে মানে পূৰা মানে মাটিখিনি খেতি ভাল হয় তো কেঁচুৱে আমাক এনেধৰণে মানে খেতিত সহায় কৰে আৰু এতিয়া চাব ইয়াতো আছে ৰ'ব চাওক এইবোৰ ধৰি লওক এইবোৰ এনেকৈ এইবোৰ কেঁচু বগোৱা এইবোৰ তো এইখিনি কেঁচু বগোৱা হয় কেঁচুৰ কাৰণে মানে ধৰক এইখিনি এইবোৰ ফুটা চুটাবোৰ এইবোৰ চব কেঁচু সোমোৱা ফুটা কেঁচু সোমাই গ'লে ধৰি লওক তাত মাটিখিনি কোমল হৈ থাকে আৰু সাৰুৱা হৈ থাকে মানে কেঁচু একদম ইণ্টাৰেষ্টিং কথা কেঁচু না মাইকী থাকে না মতা থাকে না মতাও নহয় না মাইকীও নহয় কেঁচু মানে চব কেঁচুৱে পোৱালি দিয়ে পোৱালি নিদিয়ে কেঁচুৱে মানে অকল কণী দিয়ে কেঁচুৱে এবাৰত 20টামান কণী দিয়ে আৰু সেই এটা কণীৰ পৰা 7টামানতো পোৱালি ওলাবই সেইকাৰণে তাৰমানে কেঁচু মানে বংশবৃদ্ধি পটাপট হয় আৰু কেঁচুৱে যে কণী দিয়ে সেইটো কথা আপোনালোকে জানিছিলে নে নাই আপোনালোকে কমেণ্টত জনাব তো আজিলৈ টাটা বাই বাই